Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মই ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেখিছেনে একদম টিকলিজনীৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু টিকলিৰ ককায়েকয়া এই দুটা মোৰ ভাগিন হয় আৰু সেইটো আমাৰ হৈছে বাৰ্থডে বয় মোৰ বৰ্তাৰ ল'ৰা তাৰ বাৰ্থডে আছিলে সো 19 তাৰিখ কালি বাৰ্থডে কাৰণে মই ঘৰলৈ গৈছিলো ৰাতি ভাত খাবৰ কাৰণে। নমস্কাৰ ৰাইজ, আমি গোটেই কিজনী বায়েক মানে ভালকে ওলাই লওঁ বোলে আছা এয়া মহাৰাজ বাৰ্থডে বয় ফিট হৈ দিছে পুৰা সেই দুটা আমাৰ ধনী ফটোৱা কৰিছে দেখিছেনে মই ভিডিঅ' বনালত গোটেইকেইজনী কাজিন লগ হৈছোঁ আৰু আজি বিৰাট ভাল লাগে এনেকৈ সকলো যেতিয়া একেলগে লগ হওঁ আৰু ভণ্টিৰ লগত ইজনী পোৱালীয়ে খেলি আছে টিকলি আৰু এয়া হৈছে বাৰ্থডে খানা হাঁহৰ মাংস বাকি আৰু কিবা কিবি আছিলে আৰু প্ৰথমতে এওঁলোকে খাই লৈছে তাৰপিছত আমি খাম মই একেবাৰে সৰুকৈ ভিডিঅ'টো ইউটিউবতে সাঁচি ৰাখিবৰ কাৰণে কৰি থলোঁ আৰু ভিডিঅ' এটা যিহেতু সকলো গোটেই ঘৰখনৰ মানুহখিনি লগ হৈছোঁ সেইকাৰণে এইটো স্মৃতি সদায় ভাল লাগিব চাই থাকিব পাৰিম বহু দিনলৈকে সেইকাৰণে ৰাখি থৈছোঁ আৰু এয়া সকলোৱে খাবলৈ ষ্টাৰ্ট কৰিছে আৰু তাৰপিছৰ বেটছতহে আমি খাম আৰু পাপাৰ কোচত এজনী টিকলি পাপাৰ নাতিনী দেই এতিয়া আমি খাই লওঁ আৰু এয়া আমিও খাই লৈছোঁ গোটেইকেইজনী একেলগে আমি চাৰিওজনী একদম বায়েক ভনীয়েক আজি বহুত দিনৰ মূৰত একেলগে ভাত সাজ খালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে